L.A.K এডুকেশ্যনৰ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 7ৰ ইংৰাজী 1 নম্বৰ লেচনটি হবিজ। গতিকে ভিডিঅ'টি সকলোৱে শেষলৈকে চাব। Now read more about hobbies and why it is good to have a hobby. আমি এতিয়া হবিবোৰৰ বিষয়ে পঢ়িম আৰু হবি এটা থকাটো কিয় ভাল তাৰ বিষয়ে জানিম। We all love to occupy ourselves with different activities in our free time. আমি সকলোৱে আজৰি সময়ত নিজকে বিভিন্ন কাৰ্যকলাপত নিয়োজিত কৰি ভাল পাওঁ। We love to play different types of games. আমি বিভিন্ন ধৰণৰ গেম খেলি ভাল পাওঁ। We love to sing and dance. আমি গান গাই আৰু নাচি ভাল পাওঁ। Draw and paint. ছবি আঁকি আৰু ৰং কৰি ভাল পাওঁ। Read books and travel. কিতাপ পঢ়ি আৰু ভ্ৰমণ কৰি ভাল পাওঁ। These activities give us pleasure. এই কাৰ্যকলাপসমূহে আমাক আনন্দ দিয়ে। As people say, all work and no play can make our life dull. মানুহে কয় যে অকল কামেই কৰি থাকিলে আৰু খেল ধেমালি নকৰিলে আমাৰ জীৱনটো সাৰ্থক নহ'ব। There should be a combination of work and play that makes our life happy. খেল ধেমালি আৰু কামবোৰৰ মাজত এনেকুৱা এটা ওতঃপ্ৰোত সম্পৰ্ক আছে যিটোৱে আমাৰ জীৱনটো সুখী কৰি তোলে। Activities which give us fun and joy are hobbies. যিবোৰ কাৰ্যকলাপে আমাক আনন্দ দিয়ে সেই কাৰ্যকলাপসমূহকে আমি ৰুচি বুলি ক'ব পাৰোঁ। There are many kinds of hobbies. বহু ধৰণৰ ৰুচি আছে। Some are indoor activities and some are outdoor activities. কিছুমান ঘৰৰ ভিতৰত কৰিব পৰা কাৰ্যকলাপ আৰু কিছুমান ঘৰৰ বাহিৰত কৰা কাৰ্যকলাপ। Collecting stamps and coins, listening to music and reading books are indoor activities. ডাক টিকট সংগ্ৰহ কৰা আৰু মুদ্ৰা সংগ্ৰহ কৰা, গান শুনা, কিতাপ পঢ়া আদি ঘৰৰ ভিতৰত কৰিব পৰা কাৰ্যকলাপ। গাৰ্ডেনিং, গছপুলি ৰোপণ কৰা বা ফুল ৰোৱা এইবিলাক। ট্ৰেভেলিং, ভ্ৰমণ কৰা, ছুইমিং, সাঁতোৰা, ট্ৰেকিং, ফটোগ্ৰাফী, ফটো তোলা আৰু আউটডোৰ এক্টিভিটিজ এইবোৰ হৈছে ঘৰৰ বাহিৰত কৰা কাৰ্যকলাপ। প্লেয়িং এণ্ড পেইণ্টিং আৰ বোথ ইনডোৰ এণ্ড আউটডোৰ এক্টিভিটিজ। খেল ধেমালি আৰু ছবি অঁকা এই দুয়োটাই বাহিৰতো কৰিব পৰা ভিতৰতো কৰিব পৰা কাৰ্যকলাপ। Here are a few hobbies of some of our classmates. ইয়াত আমাৰ কিছুমান সহপাঠীৰ ৰুচিৰ বিষয়ে দিয়া হৈছে। নিতা, I love to sing. মই গান গাই ভাল পাওঁ। Singing is my hobby. গান গোৱাটো মোৰ ৰুচি। I love to sing singing বৰগীত। মই বৰগীত গাই ভাল পাওঁ। I also love listening to classical music. আৰু মই শাস্ত্ৰীয় সংগীত শুনি ভাল পাওঁ। Every morning I practice singing. মই প্ৰত্যেক দিনা ৰাতিপুৱাই গান গোৱা অনুশীলন কৰোঁ। I like to take out my harmonium and play tunes on it. আৰু মই মোৰ হাৰমনিয়ামটো উলিয়াই লৈ তাত মিউজিকবোৰ বজাই টিউনবোৰ বজাই ভাল পাওঁ। It gives me great joy. আৰু এইটোৱে মোক বহুত আনন্দ দিয়ে। ইৰফান, I like to paint. মই ছবি আঁকি ভাল পাওঁ। Painting is my hobby. ছবি অঁকাটো মোৰ ৰুচি। I use water colors in my paintings. মই মোৰ ছবিবোৰত ৱাটাৰ কালাৰ ব্যৱহাৰ কৰোঁ। I always carry my art materials with me while visiting different places. আৰু যেতিয়া মই বিভিন্ন ঠাই ভ্ৰমণ কৰোঁ মই মোৰ ছবি অঁকা সঁজুলিবোৰ লগত লৈ ফুৰোঁ। I like to sit and paint landscapes. মই বহি প্ৰাকৃতিক দৃশ্য আঁকি ভাল পাওঁ। When I am lonely and bored, I take out my paint box and brush and keep myself busy. যেতিয়া মই অকলশৰীয়া আৰু আমনিদায়ক অনুভৱ কৰোঁ তেতিয়া মই মোৰ ছবি অঁকা সঁজুলিবোৰ উলিয়াই লওঁ, ব্ৰাছবিলাক উলিয়াই লওঁ আৰু নিজকে ব্যস্ত কৰি ৰাখোঁ। I keep my paintings carefully. মই মোৰ ছবিবোৰ খুব সযতনে ৰাখোঁ। I have participated in different art competitions and won prizes. মই বহুতো ছবি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু তাত পুৰস্কাৰো জিকিছোঁ। ৰুনা, my favorite hobby is gardening. মোৰ প্ৰিয় ৰুচি হৈছে গাৰ্ডেনিং, বাগিচাত খেতি বাতি কৰা, ফুল ৰোৱা আদি। At home, we have a kitchen garden in our backyard. আমাৰ ঘৰৰ পিছফালে এখন ৰান্ধনীশাল বাগিচা আছে।
এন এ ফ্লাৱাৰ গাৰ্ডেন ইন ফ্ৰণ্ট অফ দ্য হাউচ আৰু ঘৰৰ সন্মুখত এখন ফুলনি বাগিচা আছে। উই গ্ৰ' অল কাইণ্ডছ অফ ভেজিটেবলছ ইন আৱাৰ গাৰ্ডেন। আমি আমাৰ বাগিচাখনত সকলো ধৰণৰ পাচলিৰ খেতি কৰোঁ। আই অলছ' কালেক্ট এ ভেৰাইটি অফ ফ্লাৱাৰ্ছ ফৰ আৱাৰ গাৰ্ডেন। আৰু আমাৰ ফুলনি বাগিচাখনৰ কাৰণে মই বিভিন্ন ধৰণৰ ফুলবিলাক সংগ্ৰহ কৰোঁ। আই লাইক প্লেণ্টিং নিউ প্লেণ্টছ এণ্ড ৱাটাৰিং দেম। মই নতুন নতুন গছবিলাক ৰুই ভাল পাওঁ আৰু তাত পানী দি ভাল পাওঁ। এভৰি মৰ্ণিং আই ৱাটাৰ দ্য প্লেণ্টছ এণ্ড ক্লিন দ্য বেডছ। প্ৰত্যেক দিনা ৰাতিপুৱা মই গছবিলাকত পানী দিওঁ আৰু তাৰ কাষবিলাক পৰিষ্কাৰ কৰোঁ। আই অলছ' লুক আফটাৰ দ্য গাৰ্ডেন ইন আৱাৰ স্কুল। আৰু মই আমাৰ স্কুলতো বাগিচাবিলাক চোৱা চিতা কৰোঁ। ইট গিভছ মি এ চেঞ্চ অফ জয় ছিয়িং দ্য প্লেণ্টছ গ্ৰ'। আৰু গছবিলাক বৃদ্ধি হোৱা দেখা পাই মই বহুত আনন্দ লাভ কৰোঁ। আই ফিল ফিট এণ্ড এক্টিভ ৱৰ্কিং ইন দ্য গাৰ্ডেন। আৰু বাগিচাত কাম কৰি মই নিজকে সতেজ অনুভৱ কৰোঁ। আই এম অলছ' লাৰ্ণিং এ লট এবাউট ডিফাৰেণ্ট টাইপছ অফ প্লেণ্টছ। আৰু মই বিভিন্ন ধৰণৰ গছবিলাকৰ বিষয়েও শিকিব পাৰোঁ। শ্যাম। এতিয়া আমি শ্যামৰ হবিৰ বিষয়েও জানিম। আই স্পেণ্ড মাই ফ্ৰী টাইম ৰিডিং। মই মোৰ আজৰি সময় পঢ়া শুনা কৰি কটাওঁ। ৰিডিং ইজ মাই হবি। পঢ়াটো মোৰ ৰুচি। আই ৰিড অল কাইণ্ডছ অফ বুকছ। মই সকলো ধৰণৰ কিতাপেই পঢ়োঁ। আই এনজয় ৰিডিং ষ্টৰী বুকছ এণ্ড বায়'গ্ৰাফিজ অফ গ্ৰেট পাৰ্চন। মই সাধুৰ কিতাপবোৰ আৰু মহৎ লোকৰ জীৱনীবোৰ পঢ়ি আনন্দ লাভ কৰোঁ। আই অলছ' লাভ টু ৰিড এডভেঞ্চাৰ এণ্ড মাইষ্টেৰী ষ্টৰিজ। আৰু মই দুঃসাহসিক কাহিনী আৰু ৰহস্যমূলক সাধু কথাবিলাক পঢ়িও ভাল পাওঁ। আই কেন ৰিড দেম অভাৰ এণ্ড অভাৰ এগেইন এণ্ড আই এনজয় ডুয়িং ছ'। মই সেইবোৰ কিতাপ বাৰে বাৰে পঢ়োঁ আৰু পঢ়ি আনন্দ লাভ কৰোঁ। আফটাৰ ৰিডিং আই অলছ' ৰাইট এ ৰিভিউ অফ দ্য ষ্টৰী। পঢ়াৰ পিছত মই সেই কাহিনীটোৰ ওপৰত এটা মন্তব্য লিখোঁ। বিৰলাং। মাই হবি ইজ কালেক্টিং ষ্টাম্পছ। মোৰ ৰুচি হৈছে ষ্টাম্প সংগ্ৰহ কৰা, ডাক টিকট সংগ্ৰহ কৰা। দ্য কালেক্টিং এণ্ড ষ্টাডি অফ ষ্টাম্পছ ইজ কল্ড ফিলেটলি। ডাক টিকট সংগ্ৰহ কৰা আৰু তাৰ বিষয়ে অধ্যয়ন কৰা ফিলেটলি বুলি কোৱা হয়। ফিলেটলি মানে ডাক টিকট সংগ্ৰহ কৰা আৰু তাৰ বিষয়ে অধ্যয়ন কৰাই বুজায়। আই ষ্টাৰ্টেড কালেক্টিং ষ্টাম্পছ হুৱেন আই ৱাজ ইন ক্লাছ 1। মই ডাক টিকট সংগ্ৰহ কৰা আৰম্ভ কৰিছিলোঁ যেতিয়া মই ক্লাছ 1ত আছিলোঁ। মাই আংকুল হু ষ্টেজ ইন দ্য ইউনাইটেড ষ্টেটছ এণ্ড ইউজ টু ৰাইট লেটাৰ্ছ টু আছ। মোৰ খুৰা বাহিৰত বাস কৰে আৰু আমালৈ চিঠি লিখে। আই ইউজ টু টেক আউট দ্য ষ্টাম্পছ ফ্ৰম দ্য এনভেলপছ এণ্ড ষ্টিক দেম ইন এন এলবাম। আৰু মই সেই চিঠিবিলাকৰ পৰা ষ্টাম্পবিলাক এৰুৱাই মোৰ এলবামত লগাই দিওঁ। মাই গ্ৰেণ্ডপেৰেণ্টছ, পেৰেণ্টছ এণ্ড টিচাৰ্ছ এনকাৰেজ মি টু পাৰ্চু দিছ হবি। মোৰ ককা আইতা, মা দেউতা আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে মোক এই ৰুচিটোৰ কাৰণে এনকাৰেজ কৰিছে, মানে সাহসী কৰি তুলিছে। আই হেভ এ লাৰ্জ কালেকশ্যন অফ ষ্টাম্পছ। মোৰ ষ্টাম্পৰ এটা বৃহৎ সংগ্ৰহ আছে। আই হেভ লাৰ্ণড এ গ্ৰেট ডিল বিকজ অফ দিছ হবি। মই এই হবিটোৰ পৰা বহুতো কথা শিকিব পাৰোঁ। আই নট অনলি কালেক্ট ষ্টাম্পছ বাট অলছ' ষ্টাডি দ্য ষ্টাম্পছ। মই অকল ষ্টাম্পবিলাক সংগ্ৰহেই নকৰোঁ, তাৰ বিষয়ে অধ্যয়নো কৰোঁ। ডিউৰিং মাই ফ্ৰী টাইম আই ৰিড এবাউট ষ্টাম্পছ ইছ্যুড বাই পোষ্টেল ডিপাৰ্টমেণ্টছ অফ ডিফাৰেণ্ট কাণ্ট্ৰিজ। মই মোৰ আজৰি সময়ত বিভিন্ন দেশবিলাকৰ ডাকঘৰবিলাকে ইছ্যু কৰা ডাক টিকটবিলাকৰ বিষয়ে অধ্যয়ন কৰোঁ। নাও এ ডেজ উইথ দ্য এডভান্সমেণ্ট অফ টেকন'লজি কমিউনিকেশ্যন ছিষ্টেম হেভ চেঞ্জড। বৰ্তমান সময়ত প্ৰযুক্তিবিদ্যাৰ উন্নতি, যোগাযোগ ব্যৱস্থা আদি সলনি হৈছে। পিপুল মষ্টলি কমিউনিকেট থ্ৰু ইমেইল, SMS, MMS এক্সেট্ৰা। আৰু মানুহে বৰ্তমান ইমেইল, SMS, MMS আদিৰ দ্বাৰা যোগাযোগ কৰিবলৈ লৈছে। হুইচ আৰ ফাষ্টাৰ, যিবোৰ তীব্ৰ গতিত চলে। বাট দ্য অল্ড পোষ্টেল ছিষ্টেম ইজ ষ্টিল পপুলাৰ। কিন্তু পুৰণি ডাক ব্যৱস্থা এতিয়াও জনপ্ৰিয় হৈয়ে আছে। হবিজ আৰ থাছ এক্টিভিটিজ ডেট আৰ এণ্টাৰটেইনিং এণ্ড ৰিলেক্সিং। হবি হৈছে এনেকুৱা এটা কাৰ্যকলাপ যিয়ে আমাক মনোৰঞ্জিত আৰু আৰামদায়ক কৰি তোলে।
They are pursued during leisure time for pleasure or relaxation. আমি আমাৰ আজৰি সময়ত আনন্দ আৰু বিশ্ৰামৰ কাৰণে এইসমূহ কৰোঁ। They can be educative too. আৰু হবিয়ে আমাক শিক্ষিত কৰিও তোলে। Hobbies help us to use our free time fruitfully. আৰু হবিয়ে আমাক আমাৰ আজৰি সময়বোৰ ভালদৰে কটাবলৈ সহায় কৰে। We can keep ourselves busy and active if we take up a hobby. আমি নিজকে ব্যস্ত কৰি ৰাখিব পাৰোঁ আৰু এক্টিভ কৰি ৰাখিব পাৰোঁ যদিহে আমাৰ এটা হবি থাকে বা ৰুচি থাকে। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব যাতে আগলৈ এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকে। ধন্যবাদ।